পানী উতলাই খালে বোলে বীজাণুবোৰ মৰি যায় তেনেহলে মৰা বীজাণুবোৰৰ ডেড বডি ক'ত থাকে কি হৰে জীৱনত কিছুমান সময় অকলে থাকিব লাগে উদাহৰণস্বৰূপে খোৱাৰ সময়ত লিখা পঢ়া এটা নিচা কিন্তু মই নিচা জাতীয় বস্তুৰ পৰা আঁতৰি থাকো জীৱনৰ গোটেইবোৰ বেয়া ডিচিছন লৈ ললো কেৱল বিয়াটো বাকী আছে কি হৰে তো মই এটা কথা কওঁ মইতো দুখীয়া তো কিস্তিতে এটা গাৰ্লফ্ৰেণ্ড পোৱা যাব তো গাইজ ভিডিওটো আপোনালোকৰ ওচৰত কেনেকুৱা লাগিছে আশা কৰিছো আপোনালোকৰ ওচৰত ভালেই লাগিছে যদি ভালেই লাগিছে তেনেহ'লে প্লিজ ভিডিওটো এটা লাইক কৰি দিয়ক আৰু ভিডিওটোৰ ওপৰত আপোনালোকৰ কি মতামত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কোনোবাই যদি ভিডিওটো নতুন পইচা আছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি আমি আগবাঢ়ি যোৱাত সহায় কৰিব कभी जो बादल बरसे ना देखूं तुझे आंखें भर के तू लगे मुझे पहली